Hello and welcome my educational channel Education and Job. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 2019ত বৰ্তমানত কোন কি বা বৰ্তমান কোন কি পদত অধিষ্ঠিত হৈ আছে। আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'ব। এইবোৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হোৱা দেখা যায় কম্পিটিটিভ এক্সামবোৰ। গতিকে ভিডিঅ'টো শেষলৈ মনোযোগেৰে চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। আহক প্ৰশ্নবোৰৰ মাজলৈ আগবাঢ়ো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰশ্নবোৰ এনেদৰে লোৱা হৈছে যাতে সময় ৰাহি হয়। নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী। উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু। ৰাষ্ট্ৰীয় সুৰক্ষা নিৰ্দেশক অজিত ডোভাল। ৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা। লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন। লোকসভাৰ মহাসচিব স্নেহলতা শ্ৰীবাস্তৱ। ৰাজ্যসভাৰ মহাসচিব দীপক বৰ্মা। ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডু। নেক্সট ৰাজ্যসভাৰ বিপক্ষৰ নেতা গোলাম নবী আজাদ। নেক্সট মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। নেক্সট আৰ্থিক মুখ্য নিৰ্দেশক কৃষ্ণমূৰ্তি সুব্ৰমণিয়ম। নেক্সট মুখ্য সূচনা আয়ুক্ত সুধীৰ ভাৰ্গৱ। নেক্সট বিত্তমন্ত্ৰী অৰুণ জেটলী। নেক্সট নীতি আয়োগৰ উপাধ্যক্ষ খুবেই ইম্পৰ্টেন্ট হয় ৰাজীৱ কুমাৰ। নীতি আয়োগৰ CEO ইয়াত লিখাত ভুল হৈছে বন্ধু বান্ধৱীসকল, CEO হ'ব লাগিছিল। নীতি আয়োগৰ CEO অমিতাভ কান্ত। নেক্সট ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং। নেক্সট ইছৰোৰ অধ্যক্ষ শ্ৰী কে শিৱন, খুবেই ইম্পৰ্টেন্ট, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। DRDOৰ অধ্যক্ষ সতীশ ৰেড্ডী। ইয়াত এটা প্ৰশ্ন হ'ব পাৰে DRDOৰ ফুল ফৰ্ম কি? DRDOৰ ফুল ফৰ্ম ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট ভাৰতীয় সেনাৰ প্ৰমুখ কোন? ইয়াৰ এনচাৰ হ'ব জেনেৰেল বিপিন ৰাৱত। নেক্সট ভাৰতীয় বায়ুসেনাৰ প্ৰমুখ কোন? BS ধনোৱা। নেক্সট ভাৰতীয় নৌসেনাৰ প্ৰমুখ কোন? ইয়াৰ এনচাৰ সুনীল লাম্বা। বিত্ত সচিব কোন? অজয় নাৰায়ণ ঝা। নেক্সট ITBPৰ মহানিৰ্দেশক সুৰজিত দেজৱালা। নেক্সট SSBৰ মহানিৰ্দেশক কুমাৰ ৰাজেন্দ্ৰ চন্দ্ৰ। নেক্সট CRPFৰ মহানিৰ্দেশক ৰাজীৱ ৰায় ভটনগৰ। নেক্সট CISFৰ মহানিৰ্দেশক ৰাজেশ ৰঞ্জন। নেক্সট RPFৰ মহানিৰ্দেশক অৰুণ কুমাৰ। নেক্সট BSFৰ মহানিৰ্দেশক ৰজনীকান্ত। IBৰ প্ৰমুখ কোন? ৰাজীৱ জৈন। IBৰ ফুল ফৰ্ম হ'ল ইণ্টেলিজেন্ট ব্যুৰো। নেক্সট সূচনা আৰু প্ৰচাৰ মন্ত্ৰী ৰাজবৰ্ধন সিং ৰাথোৰ, খুবেই ইম্পৰ্টেন্ট। নেক্সট ৰেলৱে বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱ। নেক্সট CBIৰ নিৰ্দেশক ঋষি কুমাৰ শুক্লা। নেক্সট কেন্দ্ৰীয় মহিলা আৰু বাল বিকাশ মন্ত্ৰী মেনকা গান্ধী, এইটো খুবেই ইম্পৰ্টেন্ট। নেক্সট প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ A সূৰ্য প্ৰকাশ। নেক্সট লোকসভা আয়োগৰ অধ্যক্ষ UPSCৰ অৰবিন্দ সাক্সেনা, স্পেলিংটো চাই ল'ব, সাক্সেনা স্পেলিংটো চাই ল'ব। নেক্সট কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ অসীম খুৰানা SSC। নেক্সট ভাৰতীয় বিদেশ সচিব বিজয় কেশৱ গোমলে।
নেক্সট কেন্দ্ৰীয় ফিল্ম প্ৰচাৰ বৰ্ডৰ অধ্যক্ষ প্ৰসূন যোশী খুবেই ইম্পৰ্টেণ্ট হয় নেক্সট বিদেশ মন্ত্ৰী সুষমা স্বৰাজ যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব ইয়াৰ আগতেও এই চেনেলটোত এনে ধৰণৰ ভিডিও আপলোড কৰা হয় যদি সেই ভিডিওসমূহ চোৱা নাই প্লিজ প্লেলিষ্টত গৈ চাই ল'ব চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো অন কৰি থব যাতে এনে ধৰণৰ ভিডিও আপুনি চাই থাকিব পাৰে ধন্যবাদ